Hello everyone, welcome back to my channel. আজি মই লৈ আহিছো সৰিয়হ দি মাছৰ জোল আৰু এই ৰেচিপিটো চাবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰথমতে মই মাছখিনি ভালদৰে নিমখ, হালধি আৰু ৰেড চিলি পাউডাৰ দি মেৰিনেট কৰি লৈছো। এতিয়া পেন এখন গৰম হ'ব দিছো আৰু অকমান তেল দি দিছো মাছ দু পিস ফ্ৰাই কৰাৰ কাৰণে। তেলখিনিৰ পৰা যেতিয়া ধোৱা ওলাব ষ্টাৰ্ট কৰিব তেতিয়া মই মাছ দু পিস দি দিম। মাছটো ফ্ৰাই হ'বলৈ দি মই বেহৰৰ পেষ্টটো বনাই ল'ম। মই বগা বেহৰ ইউজ কৰিম আৰু বগা বেহৰ 2 চামুচ জোখেৰে মই আধা ঘণ্টাৰ কাৰণে পানী তিয়াই ৰাখিছিলোঁ আৰু ইয়াত দিছোঁ মই জালুকৰ গুটি কেইটামান আৰু তাৰ পিছত দিছোঁ জিৰা গোটা জিৰা আৰু আদা নহৰু দিছোঁ। নহৰু পৰিমাণ অকমান সৰহকৈ দিব। বিলাহী আৰু কেঁচা জলকীয়া দিছোঁ আৰু লগতে অকমান পানী দি মই পেষ্টটো বনাই ল'ম। মাছ দু পিস মোৰ অলমোষ্ট ফ্ৰাই হৈ গ'ল। এতিয়া মই মাছ দু পিস বেলেগ এটা পাত্ৰত উলিয়াই থৈ দিম। এতিয়া বেহৰৰ পেষ্টখিনি মোৰ ৰেডি হৈ গৈছে আৰু এতিয়া মাছ ফ্ৰাই কৰা গৰম তেলখিনিতে মই এচামুচৰ জোখেৰে গোটা জিৰা দিছোঁ আৰু কেঁচা জলকীয়া দিছোঁ আৰু লগতে অকমান পিয়াজ দিছোঁ। পিয়াজটো অপচনেল হয়, আপোনালোকে বিচাৰিলে দিব পাৰে, মই ভাল পাওঁ সেইটো কাৰণে দিছোঁ। এইটো অপচনেল হয় একেবাৰে। পিয়াজখিনি দি ভালদৰে পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। পিয়াজখিনি অলমোষ্ট ভজা হৈছে। এতিয়া ইয়াত মই গুড়ি মছলা পাউডাৰখিনি দি দিম। হালধি পাউডাৰ দিছোঁ আৰু ৰেড চিলি পাউডাৰ দিছোঁ আৰু ধনিয়া পাউডাৰ দিম। আপোনালোকে জিৰা পাউডাৰ দিব পাৰে, কিন্তু মই গোটা জিৰাটো বেহৰৰ পেষ্টখিনিৰ লগত দিছিলোঁ, সেইটো কাৰণে মই পাউডাৰ নিদিলোঁ এক্সট্ৰাকৈ। এইখিনি একচুৱেলি তেলত ভাজি ল'লে, গুড়ি পাউডাৰবিলাক তেলত ভাজি ল'লে ভাল কালাৰ আহে। এতিয়া মই বেহৰৰ পেষ্টখিনি দি দিম। বেহৰৰ পেষ্টখিনি দিয়াৰ পিছত 1-2 মিনিটমানৰ কাৰণে ভালদৰে লৰাই থাকিব লাগিব। এইখিনি ভালদৰে ভাজি লোৱাৰ পাছত অলপ পানী দিম মই সামান্য পৰিমাণৰ আৰু পানী দি আকৌ অলপ ভাজিবৰ কাৰণে ৰাখি দিম। মছলাখিনি যিমানে ভালদৰে ভাজিব সিমানে টেষ্ট হ'ব। আৰু এতিয়া অকমান নিমখ দিম সোৱাদ অনুসৰি। আপোনাৰ জোখমতে নিমখ দিব, কাৰণ মাছখিনি ফ্ৰাই কৰোঁতেও নিমখ দিয়া হৈছিলে। মছলাখিনি ভালদৰে লৰাই দি এতিয়া মই 2 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিম। 2 মিনিট পাছত চালোঁ মই ঢাকনি উঠাই, মছলাখিনি অলমোষ্ট ৰেডি হৈছে। এতিয়া মই 1.5 কাপৰ জোখৰকৈ পানী দিম। আপোনালোকৰ নিজৰ মতে পানীখিনি দি ল'ব পাৰে, আপোনালোকে যিমানখিনি গ্ৰেভি প্ৰিফাৰ কৰে সেই হিচাপত পানীটো দিব। এতিয়া মই ভালদৰে উতল অহালৈকে ঢাকনিখন 2 মিনিটমানৰ কাৰণে লগাই ৰাখিম। এয়া চাওক ভালদৰে উতল আহিছে। এতিয়া মই ইয়াত মাছ দু পিস দি দিম। মাছটো ভালদৰে লুটিয়াই দিম মছলাখিনি, যাতে ভালদৰে ভিতৰলৈ মছলাটো সোমাই পৰে আৰু 10 মিনিটৰ কাৰণে মই ঢাকনিখন লগাই ৰাখিম। 10 মিনিট পাছত ঢাকনিখন উঠাই দেখিছোঁ মোৰ ডিছ অলমোষ্ট ৰেডি হৈছে। এয়া চাওক মোৰ ডিছ ৰেডি হৈ গ'ল আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু কাটি থোৱা ধনিয়া দি দিম মই ইয়াত আৰু এতিয়া 5 মিনিটৰ কাৰণে ঢাকনি লগাই ৰাখি দিম। গেছৰ ফ্লেমটো অফ হৈ আছে। এতিয়া 5 মিনিটৰ কাৰণে ৰাখি দিছোঁ। এয়া চাওক ফাইনেল লুক মোৰ ডিছৰ। আপোনালোকে এনেধৰণৰ য়ামি ডিছবিলাক ঘৰতে বনাই ট্ৰাই কৰিব পাৰে আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু মোৰ ভিডিঅ'বিলাক আগলৈকে চাই থাকিবৰ কাৰণে চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।